পোনপ্ৰথমে মোৰ চেনেলৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে থাকক আৰু আহিব লগা দিনবোৰ যাতে ভালে ভালে যাওক তাৰে কামনাৰে আশা কৰিলোঁ ভিডিঅ'টো শেষলৈ চাব অৰ্থাৎ শুনিব। ব'লক তেন্তে আৰম্ভ কৰোঁ। নতুন সূৰ্য, নতুন প্ৰাণ, নতুন সুৰ, নতুন গান, নতুন পোহৰ, নতুন প্ৰভাত, নতুন বছৰ হওক ভাল, শেষ হওক বিষাদ, শুভ হওক নৱবৰ্ষ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। এই নৱবৰ্ষ যাতে সকলোৰে বাবে হয় সুখ শান্তিৰে ভৰি পৰক তাৰেই কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীন আৰু সুখ শান্তিৰে পৰিপূৰ্ণ তাৰেই আন্তৰিক কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সদায় কঠিনতাক এইটো জানিব দিয়ক যে আপুনি তাতকৈ বেছি কঠিন মানুহ। আপোনাৰ সপোনক সদায় জীয়াই ৰাখক, অন্যথা আপোনাৰ সপোনৰ অগ্নিশলিতা নুমাই গ'লে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তিত হ'ব। জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে, কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিৰ বাহিৰলৈ আনিবৰ কাৰণে আহে। আপুনি যদি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। লাহেকে থাকক, সময়ে এদিন সকলোকে প্ৰমাণ দি দিব। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত 24 ঘণ্টাই পায়, যিমান মহান আৰু সফল লোকে পায়। সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰণ জনোৱা। শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়। জীৱনৰ আচল সত্য আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ। কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। সপোন এইটো নহয় যি আমাৰ টোপনিত আহে, সপোন এইটোৱেই যি আমাৰ টোপনি আহিব নিদিয়ে। মহানতা এবাৰো তললৈ পৰি নোযোৱাটোক নুবুজায়, তাৰ পৰিৱৰ্তে তললৈ পৰি পৰি উঠি যোৱাকহে বুজায়। আপুনি আপোনাৰ ভুল সময়ত স্বীকাৰ নকৰিলে আপোনাৰ অজ্ঞাতে পুনৰ ভুল হ'বই। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি পুনৰ ভুল স্বীকাৰ কৰে। সফল লোক নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্ত সলনি কৰে। আপুনি এই কৰ্মটো নিৰ্বাচন কৰক, যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱন জোৰা কাম নকৰি অকল আনন্দহে কৰিব। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলেহেঁতেন। যি হ'ব সেয়া হ'বই আৰু যি নহ'ব সেয়া কেতিয়াও নহ'ব। এই ধৰণৰ চিন্তাধাৰা যাৰ মাজত আছে তাক কেতিয়াও দুশ্চিন্তা কেতিয়াও কষ্ট দিব নোৱাৰে। যিকোনো ব্যক্তি জীৱনত যি হ'ব বিচাৰে সেয়া হ'ব পাৰে যদি সেই ব্যক্তি সেই বিষয়ৰ ওপৰত চিন্তা কৰে। অকল মনেই মানুহৰ শত্ৰু বা মিত্ৰ হৈ থাকে। প্ৰতিভাশালীসকলে সকলোতে কষ্টহে ভোগ কৰে। স্বপ্ন বা দূৰদৃষ্টি নাথাকিলে মানুহৰ পতন অনিবাৰ্য। মানৱ সৃষ্টি কৰিবলৈ ভগৱানে লাখ লাখ বছৰ ৰৈছিল। আপুনি নিজে জ্বলিলেহে, অৰ্থাৎ দুখ কষ্ট পালেহে কিছুমান শক্তি উদ্ভৱ হ'ব। যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়। নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিলে আপুনি সমগ্ৰ পৃথিৱী শাসন কৰিব পাৰিব। যিয়ে তোমাৰ অন্যায় কৰে তাৰ বিনিময়ত তেওঁৰ উপকাৰ কৰাটোহে তেওঁক শাস্তি দিয়াৰ উত্তম পন্থা। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।